নমস্কাৰ, মই মৌচুমী। আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই ছাগলী মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। কম সময় খৰচী আৰু একদম সহজ পদ্ধতিত বনোৱা এই মাংসখিনি খাবলৈও বৰ ভাল হৈছিল। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাগলী মাংস বনাবৰ কাৰণে মই ইয়াত 1 কেজি খাচী মাংস ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াৰ ঠাইত পাঠা মাংস ব্যৱহাৰ কৰিব পাৰে। মাংসত দিবৰ কাৰণে 3টা ডাঙৰ সাইজৰ কেঁচা পিঁয়াজ লৈছোঁ, এটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ, 5টা আলু লৈছোঁ, 3টা বিলাহী আৰু কেইটামান নৰসিংহৰ পাত। আৰু ইয়াত কেঁচা আদা নহৰু অলপ লৈছোঁ আৰু মই 2টা কেঁচা নহৰু ৰাখিছোঁ। এনেকৈ মাংসত দি খাবলৈ বিৰাটেই ভাল লাগে, খাই চাবচোন। আৰু মই ইয়াত 1 চামুচ মিট মছলা, 1 চামুচ জিৰা মছলা ব্যৱহাৰ কৰিছোঁ। গোটা মছলাৰ ভিতৰত মই ইয়াত কেইখিলামান তেজপাত, 3টা শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু কেইটামান জালুক ব্যৱহাৰ কৰিছোঁ। এই মছলাখিনিৰ ভিতৰত মই তেজপাতখিনিহে অকল তেলত ব্যৱহাৰ কৰিম। বাকী জলকীয়া আৰু জালুক, গৰম মছলাখিনি মাংসৰ শেষত ব্যৱহাৰ কৰিম। তেতিয়া গৰম মছলাৰ যিটো গোন্ধ বৰ ধুনীয়াকৈ আহে। আৰু মাংসত দিবৰ কাৰণে মই আধা চামুচ চেনি ব্যৱহাৰ কৰিছোঁ, তেতিয়া মাংসখিনি কালাৰটো ধুনীয়া হয়। এতিয়া পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'ম। পিঁয়াজখিনি কটা হৈ গৈছে প্ৰায় মোৰ। এতিয়া মই বিলাহীখিনি কাটি ল'ম মিহি মিহিকৈ। বিলাহীখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই আলুকেইটা কাটি লওঁ। এতিয়া মাংসত আলু দিবৰ কাৰণে মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আলুখিনি। মাংসৰ আলু সদায় ডাঙৰ হ'লেহে খাই ভাল লাগে। মাংসখিনি এতিয়া মই ভালকৈ মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবলৈ মই ইয়াত কেঁচা মিঠাতেল অকণমান ব্যৱহাৰ কৰিছোঁ। কাটি থোৱা কেঁচা পিঁয়াজ অকণমান দিছোঁ। আৰু ইয়াত মিট মছলা, জিৰা মছলা অকণ ব্যৱহাৰ কৰিছোঁ। আৰু 1 চামুচ নেমু ব্যৱহাৰ কৰিছোঁ। নিমখ মই পাছত দিম, সেইকাৰণে মই ইয়াত এতিয়া 1 চামুচে ব্যৱহাৰ কৰিছোঁ। এতিয়া মছলাখিনি ভালকৈ মাংসত সানি লৈছোঁ আৰু 1 ঘণ্টামানৰ কাৰণে এইখিনি ভালকৈ সানি ৰাখি দিম। তেতিয়া মাংসখিনি খাবলৈ বেছি ভাল হয়। মাংসখিনি জুইত বনোৱা হ'ব, সেইকাৰণে মই কেৰাহী এটা পাতি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই মিঠাতেল দি দিছোঁ। মিঠাতেলটো আপোনালোকৰ অনুসৰি ল'ব, কোনোবাই বেছি খাব পাৰে, সেইটো কম খাব পাৰে। মিঠাতেলখিনি গৰম হওঁতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ লৰাই লৈছোঁ। পিছে মই তেজপাত কেইখিলা দিবলৈ পাহৰিলোঁ, সেইকাৰণে মই এতিয়া পিঁয়াজখিনি অকণমান ছাইড কৰি পেলাই তেজপাত কেইখিলা তেলতে অকণ ফুটাই ল'ম। আপোনালোকে তেল গৰম হওঁতে তেজপাত কেইখিলা দি দিব। ভাজি থকা পিঁয়াজতে মই আধা চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। চেনি দিলে মাংসৰ ৰংটো বহুত ধুনীয়াকৈ আহে, সেইটো কাৰণে মই ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমাৰ পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াত মই 1 চামুচ হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। অথনি মাংসত মেৰিনেট কৰোঁতে মই হালধি ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই এতিয়া তেলতে হালধিখিনি দি লৈছোঁ। এতিয়া মই কাটি থোৱা বিলাহীকেইটা দি দিছোঁ। বিলাহী সদায় পিঁয়াজটো সম্পূৰ্ণভাৱে ভজাৰ পাছতহে দিব, তেতিয়া মাংসৰ ৰংটো বহুত ধুনীয়া উঠে আৰু খাবলৈও টেষ্টি হয়। আৰু এতিয়া ভালকৈ বিলাহীৰ সৈতে ভাজি ল'ম পিঁয়াজখিনি। এতিয়া পিচি ৰখা আদা নহৰুখিনি দি দিছোঁ। আৰু আদা নহৰু মই অকণমান বেলেগকৈ ৰাখি থৈছোঁ, সেইখিনি মাংসৰ শেষৰ সময়ত দি দিম। আৰু ভালকৈ এতিয়া এই পিঁয়াজৰ লগত ভাজি ল'ম। মিট মছলা, জিৰা মছলাখিনিও এতিয়া দি দিম আৰু ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে মছলাখিনিয়ে তেল নেৰে তেতিয়ালৈকে মই এইখিনি ভালকৈ ভাজি ল'ম। আৰু মছলা যিমানেই ভজা হয় মাংস খাবলৈ সিমানেই ভাল হয়। এতিয়া ভালকৈ ভাজি লওঁ এইখিনি। মছলাখিনি ভজা হৈ গৈছে প্ৰায়, ইয়াত তেল ধুনীয়াকৈ বিৰিঙি আহিছে। এতিয়া মই কেঁচা নৰসিংহ পাতকেইটা দি দিছোঁ আৰু ভালকৈ লৰাই লৈছোঁ। আৰু মই ইয়াত খুব কম পৰিমাণে মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি মছলা ব্যৱহাৰ কৰিব। ভালকৈ মছলাখিনি ভজাৰ পাছত মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম আৰু এই মছলাখিনিৰ লগত মাংসখিনি ভালকৈ লৰাই ভাজি ল'ম। আৰু মাংসখিনি যিমানে ভাজিব খাবলৈও সিমানে ভাল হ'ব। মাংসখিনি ভালকৈ ভাজি লৈছোঁ আৰু ভাজি থাকিম। অলপ সময় মাংসখিনি ভজাৰ পাছত মই ইয়াত 1 চামুচ নিমখ ব্যৱহাৰ কৰিছিলোঁ। মই মেৰিনেশ্যন কৰোঁতে নিমখ দিছিলোঁ, সেইবাবে মই এতিয়া কমকৈ দিছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মাংসখিনিৰ পৰা পূৰা তেল বিৰিঙি আহিছে। এতিয়া মই ইয়াত কাটি থোৱা আলু কেইপিচ দি দিম। আলুখিনিৰ লগত মাংসখিনি ভালকৈ লৰাই ল'ম। মই 30 মিনিটমান মাংসখিনি ভাজি ল'লোঁ। মোৰ মাংস ভজা প্ৰায় হৈ গ'ল। এতিয়া জোখ অনুসৰি গৰম পানী ব্যৱহাৰ কৰিম।
মই মাংসখিনি প্ৰায় 30 মিনিট ভাজি ল'লোঁ। সেইটো কাৰণে এতিয়া মই কুকাৰত দি দিম। আপোনালোকে পানীটো নিজৰ জোখ অনুসৰি ল'ব। মই ইয়াত আৰু অকণ পানী এড কৰি দিম। মই ইমানটো জোখতে পানী দিছোঁ, আপোনালোকে ইয়াতকৈ বেছিকৈ দিলেও দি ল'ব। এতিয়া মই কুকাৰত গোটেইখিনি মাংস দি দিম। কুকাৰত মই মাংসখিনি উঠাই দিলোঁ আৰু মই 2টা চিটি মৰালৈকে মাংসখিনি ৰাখি দিম। প্ৰেছাৰ কুকাৰৰ ঢাকোনখন মই সম্পূৰ্ণ গেছটো যোৱাৰ পাছতহে খুলিছোঁ আৰু মই এই মাংসখিনি প্ৰায় 15 মিনিটমান এনেকৈ জুইত আৰু অকণ উতলাই ল'ম, তেতিয়া খাবলৈ ধুনীয়া হয় মাংসখিনি। আৰু ইয়াত থেতালি থোৱা মই কেঁচা আদা নহৰু পেষ্টখিনি দি দিছোঁ অকণমান। মাংসৰ শেষত মই পিচি ৰখা গৰম মছলা, জালুক আৰু শুকান জলকীয়াকেইটা দি দিম। আৰু ছাগলী মাংসত গৰম মছলাৰ গোন্ধটো থাকিলে বহুত ভাল লাগে খাবলৈ, সেইকাৰণে এইখিনি মই লাষ্টত দিছোঁ। মই এতিয়া আপোনালোকক মাংসখিনি বাতি এটাত উলিয়াই দেখাইছোঁ। চাওকচোন মাংসখিনি ইমান ধুনীয়া এটা ৰং উঠিছে। মই ইয়াত ৰঙৰ কাৰণে কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই আৰু জ্বলা হিচাপে মই ইয়াত অকল জালুক আৰু শুকান জলকীয়াকেইটাই ব্যৱহাৰ কৰিছোঁ। এয়া ছাগলী মাংস গোটেই পাকঘৰটোত গোন্ধ মলমলাই আছে। এনেদৰে খাই বিৰাটেই ভাল লাগে। মই এতিয়া ভাতৰ লগত এইখিনি পৰিৱেশন কৰিম। আজি বিশেষ বৰ ৰন্ধা নাই। ছাগলী মাংস হ'লে আৰু অন্য বস্তু খাবলৈ কোনো টেষ্টেই পোৱা নাযায়। এয়া মই অকল নেমু এপিচ লৈছোঁ। এয়া আজিৰ থালিখন। একে সাধাৰণভাৱে জুইত ৰন্ধা ছাগলী মাংসৰ ৰেচিপিটো আপোনালোকৰ আজি কেনেকুৱা লাগিল জনাবচোন। ছাগলী মাংসৰ জোল আৰু আলু ভাতৰ লগত সানি খোৱাৰ মজাই বৰ বেলেগ লাগে। কাৰ কাৰ বাৰু এই মাংসবিধ প্ৰিয়। আজি যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।